নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এডুকেশ্যনেল আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 19 পৰিকল্পনা বাজেট আৰু উন্নয়ন। এই পাঠটিৰ আমি প্ৰশ্নৰ উত্তৰবিলাক দিবলৈ লৈছোঁ। ইয়াৰ আগৰ পাঠবিলাকৰ সাৰাংশভাগ আলোচনা কৰাৰ লগতে প্ৰশ্নৰ উত্তৰবিলাকো দিয়া হৈছে। তোমালোকে যদি চোৱা নাই ভালদৰে চাই ল'বা। এতিয়া আহা আমি 19 নম্বৰ পাঠৰ প্ৰশ্নৰ উত্তৰবিলাক চাই লওঁ। অনুশীলনী চোৱাচোন। 1 নম্বৰ দিছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্ন চোৱা। সঞ্চয়ৰ অৰ্থ কি? উত্তৰ হৈছে সঞ্চয় মানে হ'ল মাহটোৰ বাবে প্ৰয়োজনীয় খৰচ কৰি ৰাহি হোৱা ধনখিনি জমা কৰি থোৱা। এতিয়া চোৱা খ নম্বৰ। পৰিকল্পনা কাক বোলে? উত্তৰ হৈছে কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ চিন্তা আগতীয়াকৈ কৰা হয় তাকে পৰিকল্পনা বোলে। গ নম্বৰ। বাজেট মানে কি? উত্তৰ হৈছে যিকোনো পৰিকল্পনা মতে কামসমূহ ৰূপায়ণ কৰিবলৈ খৰচৰ যি তালিকা প্ৰস্তুত কৰে তাকে বাজেট বোলে। এতিয়া আহিল ঘ নম্বৰ। চোৱাচোন। কল্যাণমূলক কাম কাক বোলে? উত্তৰ হৈছে যিবোৰ কাম কৰিবলৈ এখন দেশৰ জনসাধাৰণৰ জীৱন ধাৰণ প্ৰণালীত সুবিধা হয় সেইবোৰ কামক কল্যাণমূলক কাম বোলে। ঙ নম্বৰ চোৱা। কোনবোৰ ব্যক্তিক মানৱ সম্পদ বুলি কোৱা হয়? উত্তৰ হৈছে উৎপাদন বৃদ্ধিৰ বাবে দেশৰ জনসাধাৰণক কাৰ্যক্ষম কৰি তোলাটো নিতান্তই প্ৰয়োজন। কাৰ্যক্ষম ব্যক্তিয়েহে মানৱ সম্পদ হিচাপে বিবেচিত হয়। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ ভিডিঅ' পাবৰ বাবে। এতিয়া চাওঁ আহা 2 নম্বৰ। ইয়াতে দিছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ চোৱাচোন। কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামত গুৰুত্ব দিয়া হয়? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে? উত্তৰ হৈছে চৰকাৰী পৰিকল্পনাত দেশৰ উন্নয়নমূলক কাম-কাজক গুৰুত্ব প্ৰদান কৰা হয়। এই কাম-কাজসমূহ ৰূপায়ণৰ বাবে চৰকাৰক অৰ্থৰ প্ৰয়োজন হয়। দেশৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি যি আয় হয় সেই ধন জনসাধাৰণৰ বাবে খৰচ কৰি যি ৰাহি হয় তাক বিভিন্ন ব্যক্তি বা অনুষ্ঠানক ধাৰলৈ দি সুদ আদায় কৰে আৰু চৰকাৰে বিভিন্ন কৰ কাটলৰ ব্যৱস্থাৰ পৰা অৰ্থ আহৰণ কৰে। এতিয়া চোৱা খ নম্বৰ প্ৰশ্ন। পাঠত উল্লেখ কৰা উপৰি চৰকাৰে আৰু কি কি ক্ষেত্ৰত ৰাহি ধন খৰচ কৰে? উত্তৰ হৈছে পাঠত উল্লেখ কৰাৰ উপৰি চৰকাৰে বিভিন্ন ক্ষেত্ৰত ৰাহি ধন খৰচ কৰে। সেইবোৰ হ'ল 1 নম্বৰ শৈক্ষিক দিশৰ উন্নয়নৰ ক্ষেত্ৰত, 2 নম্বৰ হৈছে সেনাবাহিনীৰ ওপৰত, 3 নম্বৰ পৰিবহণ বিভাগত, 4 সামাজিক সুৰক্ষাৰ ব্যৱস্থাত, 5 চিকিৎসা খণ্ডত, 6 ৰাজ্যৰ সুৰক্ষাৰ ব্যৱস্থাত, 7 নম্বৰ হৈছে আৰ্থিকভাৱে দুৰ্বল আৰু বাধাগ্ৰস্তসকলৰ উন্নয়নৰ ক্ষেত্ৰত। এতিয়া আহিল 3 নম্বৰ প্ৰশ্ন। ইয়াতে দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ক নম্বৰ চোৱা। পৰিকল্পনা আয়োগৰ অধ্যক্ষ ইয়াতে দিছে ৰাষ্ট্ৰপতি, বিত্তমন্ত্ৰী, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী।
উত্তৰ হৈছে প্ৰধানমন্ত্ৰী। খ নম্বৰ, পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল ইয়াতে দিছে 4 বছৰ, 6 বছৰ, 8 বছৰ, 5 বছৰ। উত্তৰ হৈছে 5 বছৰ। গ নম্বৰ, পৰিকল্পনাৰ কাম কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয় ইয়াতে দিছে কৃষি, উদ্যোগ, অৰ্থ, বাণিজ্য। উত্তৰ হৈছে অৰ্থ। ঘ নম্বৰ, চৰকাৰৰ উপাৰ্জনৰ ৰাহি অংশ জমা হয় 1 নম্বৰত দিছে বেংকত, প্ৰধানমন্ত্ৰীৰ হাতত, ৰাজকোষত, বিত্তমন্ত্ৰীৰ হাতত। উত্তৰ হৈছে ৰাজকোষত। ঙ নম্বৰ, বিনিয়োগ মানে ইয়াতে দিছে দুৰ্গতসকলক দিয়া সাহায্য, বিদেশলৈ পঠোৱা সাহায্য, অধিক উৎপাদনৰ বাবে কৰা ব্যয়, বানপীড়িতৰ বাবে কৰা ব্যয়। উত্তৰ হৈছে অধিক উৎপাদনৰ বাবে কৰা ব্যয়। এতিয়া চোৱা 4 নম্বৰ, ইয়াতে দিছে খালী ঠাই পূৰ কৰা। ক নম্বৰ চোৱাচোন, পৰিয়ালটোৰ সুখে সন্তোষে থাকিব হ'লে পৰিয়ালৰ আটাইৰে সদস্যবোৰক ইয়াতে খালী ঠাইত হ'ব গুৰুত্ব দিব লাগে। খ নম্বৰ, অৰুণিমা এগৰাকী খালী ঠাইত হ'ব মিতব্যয়ী মহিলা। গ নম্বৰ, প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট খালী ঠাইত হ'ব পৰিকল্পনা থাকে। ঘ নম্বৰ, চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ ইয়াতে খালী ঠাইত হ'ব বাজেট প্ৰস্তুত কৰি লোৱা হয়। ঙ নম্বৰ চোৱা, দেশৰ উপাৰ্জনৰ এটা বুজন অংশ ইয়াতে খালী ঠাইত হ'ব কৰ কাটলৰ পৰা সংগ্ৰহ হয়। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাবৰ বাবে। ধন্যবাদ।